খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। আৰু আজি মই বনাবলৈ গৈছোঁ কেক, এটা ঘৰতে বনাই খাব পৰা চিম্পল কেক। আৰু সেই কেকটো মই বনাবলৈ গৈছোঁ আজি কুকাৰত। আৰু কি বস্তু লাগিব কি নালাগে আৰু অতি কম খৰচতে এই কেকটো বনাই খাব পাৰিব আপোনালোকে ঘৰতে। তো বলক এতিয়া কি বস্তু লাগে আপোনালোকক দেখাইছোঁ। আৰু এইটো হৈছে ময়দা, আৰু ময়দা মই কিমান দিম এইটো আনিছোঁ আপোনালোকক দেখাম। আৰু এইটো হৈছে চেনি 1 কাপ। তো এইটো মই ভালকৈ পিচি লৈছোঁ মিহিকৈ। তো ইয়াক দিম। তো মোৰ ওচৰত লোকেল ডিম আছিলে আৰু ইয়াৰ ফাৰ্মৰ ডিম। আৰু এইটো হৈছে ৰিফাইন তেল, আৰু এইটো হৈছে এটা বগা কাগজ। এনেদৰে আপোনালোকে কাগজ এটা কাটি ল'ব পাৰে। আৰু এইটো হৈছে কুকাৰ। আৰু